নমস্কাৰ বিডিএছ জিকে ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনালোঁ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ সাধাৰণ জ্ঞানৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাই দিয়ক ধন্যবাদ পেনিনচুলা ষ্টেট অফ ইণ্ডিয়া তলৰ কোনখন উত্তৰ হৈছে অপচন সি মিজোৰাম Abode of clouds তলৰ কোন ৰাজ্যক কোৱা হয় উত্তৰ হৈছে অপচন ডি মেঘালয় হিমাচল প্ৰদেশক তলৰ কোনটো নামেৰে জনা যায় উত্তৰ হৈছে অপচন এ ভাৰতৰ আপেল প্ৰদেশ Apple State of India দেৱভূমি বুলি ভাৰতৰ কোন প্ৰদেশক কোৱা হয় উত্তৰ হৈছে অপচন বি উত্তৰাখণ্ডক দেৱভূমি বুলি কোৱা হয় ব্ৰেড বাস্কেট অফ ইণ্ডিয়া বুলি তলৰ কোন ৰাজ্যক কোৱা হয় উত্তৰ হৈছে অপচন এ পাঞ্জাৱক ব্ৰেড বাস্কেট অফ ইণ্ডিয়া বুলি কোৱা হয় উৰিষ্যাক তলৰ কি নামেৰে জনা যায় উত্তৰ হৈছে অপচন এ সোল অফ ইণ্ডিয়া হাৰ্ট অফ ইণ্ডিয়া বুলি তলৰ কোনখন ৰাজ্যক কোৱা হয় উত্তৰ হৈছে অপচন ডি মধ্যপ্ৰদেশক হাৰ্ট অফ ইণ্ডিয়া বুলি কোৱা হয় মিনাৰেল ষ্টেট অফ ইণ্ডিয়া বুলি ভাৰতৰ কোন ৰাজ্যক কোৱা হয় উত্তৰ হৈছে অপচন সি ঝাৰখণ্ডক মিনাৰেল ষ্টেট অফ ইণ্ডিয়া বুলি কোৱা হয় মিল্ক পেইল অফ ইণ্ডিয়া কাক কোৱা হয় উত্তৰ হৈছে অপচন ডি হাৰিয়ানাক মিল্ক পেইল অফ ইণ্ডিয়া বুলি কোৱা হয় সিংহৰ প্ৰদেশ লেণ্ড অফ লায়ন্স বুলি কোন ৰাজ্যক কোৱা হয় উত্তৰ হৈছে অপচন সি গুজৰাটক লেণ্ড অফ লায়ন্স বুলি কোৱা হয় কেৰেলাক তলৰ কোনটো নামেৰে জনা যায় উত্তৰ হৈছে অপচন বি স্পাইচ গাৰ্ডেন অফ ইণ্ডিয়া বুলি কেৰেলাক জনা যায় অসমক তলৰ কোনটো নামেৰে জনা যায় উত্তৰ হৈছে অপচন এ টি গাৰ্ডেন অফ ইণ্ডিয়া বুলি অসমক জনা যায় অৰ্কিড ষ্টেট অফ ইণ্ডিয়া বুলি তলৰ কোন প্ৰদেশক জনা যায় উত্তৰ হৈছে অপচন ডি অৰুণাচল প্ৰদেশক অৰ্কিড ষ্টেট অফ ইণ্ডিয়া বুলি জনা যায় অন্ধ্ৰপ্ৰদেশক তলৰ কোনটো নামেৰে জনা যায় উত্তৰ হৈছে অপচন এ কোহিনুৰ অফ ইণ্ডিয়া পাৰ্ল অফ অৰিয়েণ্ট ইন ইণ্ডিয়া বুলি তলৰ কোন প্ৰদেশক কোৱা হয় উত্তৰ হৈছে অপচন বি গোৱা
নতুন দিল্লীক তলৰ কোনটো নামেৰে জনা যায় উত্তৰ হৈছে অপচন ডি সিটি অফ ৰিলিজ বুলি নতুন দিল্লীক জনা যায় ল্যান্ড অফ লিজেন্ডছ বুলি তলৰ কোনখন ঠাইক কোৱা হয় উত্তৰ হৈছে অপচন বি গুজৰাটক ল্যান্ড অফ লিজেন্ডছ বুলি কোৱা হয় ছত্তীশগড় প্ৰদেশখনক তলৰ কোনটো নামেৰে জনা যায় উত্তৰ হৈছে অপচন এ ৰাইচ বাউল অফ ইণ্ডিয়া বুলি ছত্তীশগড় প্ৰদেশক জনা যায় সিলিকন ভেলি অফ ইণ্ডিয়া বুলি তলৰ কোন ঠাইক কোৱা হয় উত্তৰ হৈছে অপচন সি কৰ্ণাটকক সিলিকন ভেলি অফ ইণ্ডিয়া বুলি কোৱা হয় পেৰাডাইজ অফ বোটানিষ্ট বুলি তলৰ কোন ঠাইক জনা যায় উত্তৰ হৈছে অপচন এ ছিকিমক পেৰাডাইজ অফ বোটানিষ্ট বুলি কোৱা হয় ল্যান্ড অফ লকড ষ্টেট তলৰ কোনখন উত্তৰ হৈছে অপচন সি নাগালেণ্ড ৰাজ্যখনক তলৰ কোনটো নামেৰে জনা যায় উত্তৰ হৈছে অপচন বি ল্যান্ড অফ ৱাৰিয়ৰ্ছ বুলি নাগালেণ্ডক জনা যায় সিটি অফ বিউটিফুল কোন চহৰৰ নাম উত্তৰ হৈছে অপচন ডি চণ্ডীগড় হ'ল সিটি অফ বিউটিফুল ল্যান্ড অফ হাই পাছেছ বুলি কোন ঠাইক কোৱা হয় উত্তৰ হৈছে অপচন এ লাডাখক ল্যান্ড অফ হাই পাছেছ বুলি জনা যায় কেপিটেল অফ বিৰিয়ানী বুলি তলৰ কোনখন ৰাজ্যক কোৱা হয় উত্তৰ হৈছে অপচন বি তেলেংগানাক কেপিটেল অফ বিৰিয়ানী বুলি জনা যায় ফ্ৰেঞ্চ ৰিভিয়েৰা অফ ইষ্ট তলৰ কোন ঠাইক কোৱা হয় উত্তৰ হৈছে অপচন এ পুডুচেৰীক ফ্ৰেঞ্চ ৰিভিয়েৰা অফ ইষ্ট বুলি কোৱা হয় গেটৱে অফ সাউথ ইণ্ডিয়া বুলি কোনখন ৰাজ্যক জনা যায় উত্তৰ হৈছে অপচন বি তামিলনাডুক গেটৱে অফ সাউথ ইণ্ডিয়া বুলি কোৱা হয়